ফ্ৰেণ্ড আপোনালোকক সকলোকে ধ্ৰুৱমানক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন এটা ব্লগ লৈছোঁ। ব্লগটো চাই যদি ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰোঁতে কিহৰ কাৰণে এইটো ভিডিঅ'টো বনোৱা আছে তাৰ বিষয়ে অকণমান কৈ দিওঁ। আজি আমাৰ খুৰা ছোৱালীজনী ল'ৰাটো এই সুধি সকাম পাতিছে, মানে সুধি সকাম বুলি তেনেকৈ ডাঙৰকৈ পতা নাই, এনেই নিয়মটো কৰিছে। আমি তালৈকে খুৰা আৰু মই যাব ওলাইছোঁ। ব'লকচোন আপোনালোকেও আমাৰ লগত গৈ থাকক, আমিও গৈ থাকোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি খুৰা আৰু মই স্কুটিত বহি গৈ আছোঁ। আপোনালোকে আমাৰ লগত গৈ থাকক আৰু অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে তাৰ পৰিৱেশটো উপভোগ কৰিব পাৰিব। এইটো আমাৰ দুৰ্গা পূজা মন্দিৰ, ইয়াতে আপোনাৰ দুৰ্গা পূজা পাতে। তেলটো ভৰাই লওঁ। খুৰা ভকতসকলেও নিজৰ নিজৰ কামত ব্যস্ত হৈছে। আইসকলে এইপিনে ছাইডত নিজৰ নিজৰ কামত ব্যস্ত হৈছে। চব এয়া সকলোৱে নিজৰ নিজৰ কামত লাগি আছে সকামৰ। এয়া ভকত আৰু আইসকলে ইয়াত নাম ল'বলৈ আৰম্ভ কৰিছে। এয়া চব এয়া নাম চলি আছে। নতুন ভাগিন
এয়া শুই আছো কি হ'ল এয়া এয়া এই দিছো ককাকে লৈ আছে এয়া হাঁহি দেখ হাঁহি দিয়া ভণ্টি এজনী মাক এজনী এয়া টোপনি টোপনি তোৰ ভণ্টিহঁতৰ ৰুম মাহ প্ৰসাদ বিলনি আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজিলৈ তেন্তে